নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বনাইছিলোঁ মই সৰিয়হৰ লগত মাছৰ চৰচৰি আৰু এটা অটছৰ ৰেচিপি দিছোঁ ল'ৰা ছোৱালীয়ে খাই ভাল পোৱা যদি ভাল পায় প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ সেয়া আজি এটা সুন্দৰ মাছৰ ৰেচিপি লৈ আহিছোঁ এজনী হৈছে চন্দা মাছ আৰু একেবাৰে মন কৰিছেনে জীয়া তাজা তাজা হৈ আছে এয়া ফান ছটা মন কৰকচোন আৰু লোকেল হয় আকৌ দেই চালানী নহয় আকৌ ইয়া ফানবোৰত যে থাকে এইবোৰ বাকলিবোৰ মই এইবোৰ যে কটাৰী এখনে আকৌ চফা কৰি লওঁ এবাৰ জানেনে আৰু ধুবলৈ আছে মই নোধোৱাকৈ দেখাইছোঁ আপোনালোকক আৰু কি মাছ আনিছে চাওঁচোন আহক আৰু আনিছে এয়া সৰু মাছ এই মাছকেইটা দেখি মোৰ ওচৰত আছে চজিনা আৰু মই ভাবিছোঁ এই মাছকেইটাৰ লগত যদি মই চজিনা নবনাওঁ মানে বেয়া হ'ব কথাটো ইমান ধুনীয়া মাছখিনি চাওকচোন একদম তাজা তাজা হৈ আছে চাওকচোন জীয়া জীয়া একদম তাজা তাজা আৰু মই বনাম ইয়াৰ লগত চজিনা দি সৰিয়হৰ লগত চৰচৰি বনাম আপোনালোকে চাই যাব ভিডিঅ'টো এয়া মই মাছখিনি যে ধুই মেলি আজৰি কৰি লৈছোঁ এইখিনি মাছ মন কৰিছেনে এইখিনি মই হাতে পেটু কাঢ়িছোঁ আৰু এনেকৈ ফান চান আছে এনেকৈ থৈ দিছোঁ বহুত সৰু সৰু মাছ যে বাচিবলৈও বহুত সময় লাগে আৰু এইখিনি মই চজিনাৰ লগত বনাম সেইকাৰণে এনেদৰে মই সৰু সৰু যদিও ধুনীয়াকৈ বাছি লৈছোঁ তেতিয়া দেখিবলৈও ভাল লাগে বনাবলৈও ভাল লাগে আৰু এনেদৰে যদি দিয়ে তেতিয়া চাবচোন মাছটো ভাল নালাগে যে সেইকাৰণে এতিয়া চাওকচোন এইজনী কিমান ধুনীয়া লাগিছে এইকেইজনী মই চজিনাৰ লগত চৰচৰি বনাম আৰু এইকেইজনী এনেকৈ ফ্ৰাই কৰিম আৰু চাই যাব ভিডিঅ'টো সন্ধ্যাৰ সময় আৰু এতিয়া মই দিছে ফ্ৰাই পেনখনতে এয়া ঘি চম্পিতি ঘি 2 চামুচ দি দিছোঁ ঘিখিনি অকণমান গৰম হৈছে এতিয়া মই ইয়াতে দি দিছোঁ কেইটামান কাজু অকণমান লৰাই লওঁ সন্ধিয়া সময়ত ল'ৰা ছোৱালীয়ে কিবা এটা খাবলৈ বিচাৰে নহয়নে এনেকৈও যদি বনাই দিওঁ আমি অকণমান অ'টছ বনাই দিম মই আজি হাতখন যে ৰংটো দেখি গম পাইছে চাগে চুলি হেনা কৰিছিলোঁ যে সেইকাৰণে মানে ৰঙা ৰঙা হৈ আছে তাৰ জোখৰে বনাম অকল বেটা জোখৰ হাতনো ক'ত চফা হৈ থাকিব আৰু আমাৰ নহয়নে গৃহিণীসকলৰ দিনটো কাম বন কৰি ভাত পানী বনোৱা এনেকৈ বনাই দিবচোন অ'টছ অকণমান যে খুব ভাল পায় ল'ৰা ছোৱালীয়ে খাবলৈ আমাৰ ই যে একেবাৰে গাখীৰ নাখায় জানেনে গাখীৰ নোখোৱা মানে কাৰণে মই কি কৰোঁ গাখীৰতে মানে চেৱৈ বনাই দিওঁ নহ'লে এনেকৈ অ'টছ অকণমান বনাই দিওঁ আৰু সন্ধিয়া সময়ত বাকী তেলত বস্তুবোৰ খোৱাতকৈ অকণমান ঘিউটো ভাজি মানে এনেকৈ যদি দিয়ে নহয় গাখীৰ দি খুব ভাল পায় খাবলৈ এইখিনি হৈ গৈছে এতিয়া মই ইয়াতে গৰম কৰি থোৱা গাখীৰ গৰম কৰি থৈছোঁ গাখীৰখিনি দি দিছোঁ গাখীৰখিনি দি অকণমান লৰাই বেছি সময় নালাগে পটককৈ হৈ যায় 10 মিনিটো নালাগে এতিয়া মই ইয়াতে চেনি ব্যৱহাৰ কৰিম বেছি চেনিও নিদিওঁ অকণমানেই দিছোঁ এতিয়া অকণমান সিজাওক মই সিজে মানে ফ্ৰুটকেইটা অকণমান কাটি লওঁ আৰু যদি আপোনালোকে ফ্ৰুট মিক্স কৰি দিয়ে ইয়াৰ লগত তেতিয়া সেইখিনিও খায় যিসকলে ফ্ৰুট খাই বেয়া পায় সেইখিনিও খোৱা হয় ঠিক আছে এইখিনি সিজি লওক মই ফ্ৰুটকেইটা কাটি আপোনালোকক দেখাই আছোঁ এয়া মোৰ এইখিনি হৈ গৈছে চাওকচোন পায়সৰ গোটেই হয় খাবলৈ খুব ভাল লাগে এয়া এতিয়া মই ইয়াতে অকণমান ডালিম দিছোঁ আৰু অকণমান ব্লেক কালাৰ যে হেৰিটো কি কয় এই আঙুৰটো যে তো অকণমান দি দিছোঁ আৰু যদি আপেল থাকে আপেল অকণমানো দিব এয়া এই ব্লেক কালাৰ আঙুৰটো যে সেইটো অকণমান দি দিছোঁ এয়া দেখিছেনে মোৰ অ'টছ ৰেডি আৰু আপোনালোকে যি ফ্ৰুট থাকে ঘৰত তাকে কাটি দিব সিহঁতে খুব ভাল পাব খাবলৈ যে মন কৰকচোন আৰু এনেদৰে গাখীৰকণো খোৱা হয় ফ্ৰুটো খোৱা হয় দেখিছেনে ঠিক আছে মই তাতে দি লওঁ আৰু মই এইটো ভিডিঅ' হেৰিতে দেখায়ো লওঁ
তাক এতিয়া সন্ধিয়া খাবলৈখিনি মানে যোগাৰ কৰি দিছোঁ আৰু এফালে মই ৰেচিপিৰ কাৰণে ৰেডি কৰি লৈছোঁ বনাবৰ কাৰণে। এয়া চজিনা মন কৰিছেনে? এইফালে নহৰু পিঁয়াজ আদা আলু এটাই লৈছোঁ অকল। তাৰপিছত এইফালে সৰিয়হ তিয়াই থৈছোঁ, এয়া এইখিনি সৰিয়হ পিচি ল'ম মিক্সিত, সৰিয়হ তিয়াই থৈছোঁ। এইফালে তালৈ খাবলৈও বনাই লৈছোঁ, চব একেলগতে মানে কৰি লৈছোঁ। আৰু এতিয়া মই চাহ একাপ খাম, চাহ একাপো ল'ম আৰু মই এইখিনি ৰেডিও কৰি ল'ম। অঁ ন আহা নিয়াহি। ইফালে মাছকেইজনী যে মই মন কৰিছেনে ফ্ৰাই কৰি আছোঁ এয়া, আৰু এফালে এইবোৰ ৰেডি কৰি লৈছোঁ। এইখিনি যে মই বেলেগকৈ নিমখ অকণমান দি মানে বেলেগকৈ পিচি ল'ম আৰু পিঁয়াজ আৰু হেৰিখিনিও বেলেগকৈ পিচিম। এয়া প্ৰথমতে মই ফ্ৰাই পেনখন পাতিছে ৰিফাইন তেল দি দিছোঁ। আপোনালোকে যদি মিঠাতেল ব্যৱহাৰ কৰিব বিচাৰে মিঠাতেলো দিব পাৰে, মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আৰু জিৰা দিছোঁ, কাল জিৰা দিছোঁ। সাধাৰণতে মিঠাতেলত বনালে বেছি ভাল হয় মাছৰ জোল, কিন্তু আমাৰ মানে বেটাই আকৌ মিঠাতেলত অকণমান গোন্ধ পায়হি, সেইকাৰণে মই দিছোঁ। এটা দিছোঁ জলকীয়া আৰু এইকেইটা ৰঙা হৈছে মন কৰিছেনে। এতিয়া মই এই পেষ্টখিনি পিঁয়াজ নহৰু আদা বিলাহী পেষ্টখিনি দি দিছোঁ। এইখিনি ভালদৰে লৰাই ল'ব লাগিব। ইয়াত আকৌ পিঁয়াজ নহৰু আদা আৰু বিলাহী আছে, এইখিনি মই কেঁচা গোন্ধ যোৱালৈকে ভাজি লওঁ। এতিয়া ইয়াতে মই নিমখ দি দিম, নিজৰ সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এয়া মছলাই তেল এৰিছে মন কৰিছেনে, এয়া মন কৰকচোন, মন কৰিছেনে ধুনীয়াকৈ মছলাখিনিয়ে যে তেল এৰি দিছে। ইমানটো কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ব লাগে, নহ'লে যে খাবলৈ ভাল নালাগিব। তাৰপিছত ধুনীয়াকৈ মছলাখিনি তেল এৰি দিছে। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম অকণমান চেনি, এয়া মন কৰকচোন, অকণমান চেনি আৰু এতিয়া হালধি, তাৰপিছত দিছোঁ এয়া ৰেড চিলি পাউডাৰ আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ কালাৰৰ কাৰণে। আপোনালোকৰ যদি ইচ্ছা থাকে দিব, নহ'লে নিদিলেও হ'ব। এতিয়া এইখিনি মই ভালদৰে লৰাই ল'ম, ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াতে পিচি ৰখা দি দিছোঁ সৰিয়হ, ডাঙৰ চামুচেৰে 3 চামুচ। এতিয়া অকণমান লৰাই ল'ম আকৌ। আপোনালোকে যদি মিঠাতেলত বনাব বিচাৰে বনাব পাৰে, মিঠাতেলটো খাবলৈ বহুত ভাল লাগে। মাছৰ এনেও জোল মিঠাতেলেৰে ভাল লাগে। আমাৰ আকৌ শুনোৱে মানে কি হয়, মানে কেটেপা কেটেপ লাগে বুলি কয় যে, সেনেকুৱা লাগিছে আমাৰ ভাল লগা নাই যে এনেকৈ বুলি কয় মিঠাতেলত মানে গোন্ধটো। আমি আকৌ ভালেই পাওঁ বাৰু। এতিয়া মই ইয়াতে কি দিম জানেনে, অকণমান চিকেন মছলা, এয়া মন কৰকচোন, অকণমান চিকেন মছলা দিম। মই আজি ভজা মছলাটো নিদিওঁ, ইয়াতো দিছোঁ। কেতিয়াবা এনেকৈও দি চাবচোন, খুব ভাল লাগে খাবলৈ। সকলো মানে চব্জিতেও ভজা মছলাটো চুট নকৰে চাবচোন। আৰু যদি অকণমান কেতিয়াবা মাছৰ জোলত দিয়ে নহয়, মই আগতে এটা ভিডিঅ'ত কৈছোঁ, খুব ভাল লাগে। এতিয়া আমি সৰিয়হখিনি দি যে ইমান বেছি সময় ভাজিব নালাগে। আৰু এতিয়া মই কাটি থোৱা দি দিছোঁ। এতিয়া ভালদৰে এইখিনি লৰাই ল'ম। খুব ভাল লাগে, মাছ নিদিলেও যিসকলে মাছ নাখায় তেওঁলোকে এনেদৰে বনাব পাৰে। এতিয়া ভালদৰে লৰাই অকণমান সময় মই এনেকৈ থ'ম, লগালগ পানী দি নিদিওঁ। এয়া মোৰ অকণ ভজা হৈ গৈছে, বছ 3-4 মিনিটমান ভাজি লৈছোঁ। এয়া অকণমানো পানী ব্যৱহাৰ কৰা নাই মই এতিয়ালৈকে, মই কৰকচোন। এতিয়া মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰিম, গৰম পানীয়ে ব্যৱহাৰ কৰিব। নিজৰ জোখত দিব আৰু পানীকণ।
ছজিনাকণ অকণমান সিজিব লাগিব নহয়, টান টান হৈ থাকে যে। ইমান হ'লেও বুঢ়া ছজিনা নহয় আকৌ দেই, কোমলীয়া ছজিনাই। হেৰিটোহঁত দেখি চাগে গম পাইছে। এতিয়া অকণমান সময় সিজক। ছজিনাটো সিজিলে আমি মাছখিনি দিম, নহ'লে মাছবোৰ সৰু সৰু মাছবোৰ ভাগি যাব যে। আৰু মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁৱে। খুব ভাল লাগে গৰম ভাতৰ লগত সানি খাবলৈ যে। এয়া ধুনীয়াকৈ এতিয়া সিজি গৈছে, হেৰিবোৰ ছজিনাবোৰ যে ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াতে মাছ দি দিম। সৰু মাছখিনি যে ফ্ৰাই কৰি ৰাখিছোঁ ইয়াতে দি দিম এতিয়া। মোৰ হাতখন দেখিছেনে, ছজিনা গুচাই ক'লা ক'লা হৈ গৈছে আজি। খুব ভাল লাগে এনেদৰে খাবলৈ যে। এইকেইজনী মাছ বহুত বেছি সোৱাদ হয় যে, জোলকণত বহুত ধুনীয়াকৈ পেলাই। এনেদৰে ভাতৰ লগত সানি খাই খুব ভাল লাগে। এতিয়া মই অলপ সময় সিজিবলৈ দিম। চাই লওঁ মাছৰ জোলকণ মন কৰিছেনে, ৰেডি হৈয়ে গৈছে। এয়া চাওকচোন ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে ধনিয়া দিম, ফ্ৰেছ ধনিয়া দি দিছোঁ আৰু কেঁচা জলকীয়া। আপোনালোকে যদি মিঠাতেলত বনায় তেতিয়া অকণমান ওপৰতে মিঠাতেল দিবও পাৰে। এয়া মাছৰ জোল ৰেডি। মই ধুনীয়াকৈ উলিয়াই লওঁ, আপোনালোকক দেখাই আছোঁ। আজি মাছৰ জোল ৰেডি। যদি নাই খোৱা এনেদৰে এবাৰ বনাই খাব, মন কৰিছেনে? এতিয়া মই দেখাই দিম কিমানটো হেৰিয়ত মই ৰাখিছোঁ। এয়া মন কৰকচোন, ইমানটো জোখতে ৰাখিছোঁ। আৰু গৰম গৰম ভাত ল'ব, ভাতৰ লগত সানি সানি খাব। আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া চাওকচোন ইমানকণ মই হেৰিয়তে ৰাখিছোঁ, আপোনালোকেও এনেকৈ বনাব। ঠিক আছে, আজিলৈ আহিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।